ৰিচিভ আহিছে মাত্ৰ 10 টকা কিন্তু চিটা কপিটা ওলাই লৈ প্ৰথমতে মাটিৰ কাম কৰিলে একচুয়ালি মাটিৰ দাগ নাম্বাৰ বা পাটা নাম্বাৰ লৈ চিটা কপি ওলাই লোৱা বহুত প্ৰয়োজন তাৰ পিছত মাটিৰ খাজনাখিনি ক্লিয়াৰ থাকিব লাগিব মই খাজনাখিনি ক্লিয়াৰ কৰিলো কাৰণ বছৰত 24 টাকাই খাজনা হয় 1 বিঘা মাটিত তো যিকোনো অফিচিয়ালি কামত আপোনালোকে নিজে ওলাই হি কৰাৰ চেষ্টা কৰক আজি মই কম যে মাটিৰ কাম কেনেকৈ কৰে কাৰণ মই এটা মাটিৰ কাম আমাৰ ঘৰৰে মাটিৰ কাম কৰি আছো আৰু এই কামখিনি কেনেকৈ কৰে অতি সহজে মই আপোনালোকৰ আগত এই ভিডিঅ'ৰ জৰিয়তে দাঙি ধৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ধন্যবাদ নমস্কাৰ সকলোকে বহুদিন পিছতহে আজি ভিডিঅ' এটা দিছোঁ আমি একচুৱেলি অফিচিয়েলি কামত বহুত দুৰ্বল হেন লাগে আৰু এতিয়া খাস মাটিবিলাক যে যোনে যোনে একেবাৰে ভূমিহীন তেখেতসকলে হয়তো অনলাইন এপ্লাই কৰি আছে কিছুমানে যদি ৰৈ আছে 31 তাৰিখ লাষ্ট ডেট বুলি শুনিছোঁ বসুন্ধৰা 2 যি মই অফিচিয়েলি কামখিনি কেনেকৈ হয় ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দাঙি ধৰিম ঘৰত তলাটো মাৰি লৈছোঁ আৰু ঘৰত কোনো নাই যে কাৰোবাক কৈ যাম মা নাই ক'ত বা গৈ থাকে যি কি নহওক ওলাই গ'লোঁ আৰু বাইকখন লৈ যাম না গাড়ীখন লৈ যাম আজি বাইকখনে লৈ যাম নেকি এনেকৈ বহুদিন পিছত বুলি ক'লেও ভুল নহ'ব বাইক চলোৱা এনেকৈ আহি আছোঁ বিলাসীপাৰা চাৰ্কেল অফিচ পিছত মই গোটেইখিনি দেখুৱাই আছোঁ এতিয়া তেলো নোহোৱা হৈছে বাকী হেলমেট বা ক'ত আজি পুলিচ ধৰিলে মই 1000 টকা ফাইন দিব লাগিব উপায় নাই তেলখিনি লৈ যাম আৰু এনেকৈ মই উপস্থিত আছোঁ বিলাসীপাৰা চাৰ্কেল অফিচৰ 3 নম্বৰ ৰুমত আৰু বন্ধুবোৰ গৌৰৱ এনেকৈ আছে আৰু লৈ ল'লোঁ প্ৰথমতে চিঠা কপি তাৰপিছত বাকীখিনি কাম কৰি আছোঁ থেংক ইউ গৌৰৱ চিঠা কপিটা ওলাই ল'লোঁ চিঠা কপিটা ওলাই লৈ প্ৰথমতে মাটিৰ কাম কৰিলে একচুৱেলি মাটিৰ দাগ নাম্বাৰ বা পাটা নাম্বাৰ লৈ চিঠা কপি ওলাই লোৱা বহুত প্ৰয়োজন তাৰপিছত মাটিৰ খাজনাখিনি ক্লিয়াৰ থাকিব লাগিব মই খাজনাখিনি ক্লিয়াৰ কৰিলোঁ 643 টকা বাকী এতিয়া পিছত অনলাইন কৰিব লাগিব বাকী প্ৰচেছখিনি মই কৈ আছোঁ কি কৰিব লাগিব কামখিনি অলপ সহজ হৈছে যেনিবা কিন্তু গাঁৱত এবাৰ জৰীপ গৈছিল মণ্ডল গৈছিল তাতে মই এপ্লিকেশ্যন এখন দিছিলোঁ যে মাটিখিনি মোৰ একচুৱেলি দেউতাৰ নামত হ'ব লাগে তো একচুৱেলি কামখিনি কৰি থৈ দিছে তো পিছত চিঠা কপিখন ওলাইহে গম পালোঁ মানে একচুৱেলি নেটত যেতিয়া মই দেখিছিলোঁ ধৰিত্ৰী ছাইটত মানে দুটা দাগৰ একেলগে থকাৰ কাৰণে দেউতাহঁত 4 ভাইৰ নামত দেখুৱাইছে মই ভাবিছোঁ কামটো হোৱা নাই আজি চিঠা কপি ওলাই দেখুৱাইছোঁ বাছ একদম চিঠা কপিত অকল দেউতাৰ নামে আহিছে এতিয়া দেউতাৰ পৰা মা মই আৰু দাদা এই তিনিজনৰ নামত হ'ব লাগিব বাকী প্ৰচেছখিনি কেনেকৈ হ'ব মই কৈ আছোঁ এতিয়া মই চাইকেলৰ কাম হৈ গ'ল এতিয়া মই যাম কোৰ্টত কাৰণ কোৰ্টৰ পৰা দুখন এফিডেভিট লাগিব এখন লিগেল হেয়াৰ আৰু এখন NOC চাইকেল অফিচৰ কাম কৰি পেলাই মই এতিয়া আহি আছোঁ কোৰ্টত কাৰণ কোৰ্টত দুখন এফিডেভিট লাগিব এখন NOC আৰু এখন লিগেল হেয়াৰ কাৰণ কি হয় একচুৱেলি দেউতা 2015 ঢুকাইছে কাৰণে লিগেল হেয়াৰখন লাগিবই আৰু মায়ে কৈছে যে একচুৱেলি মাটিখিনি দাদা আৰু মোৰ নামতে হ'ব লাগে মাৰ নামত নালাগে বুলি কৈছে এইকাৰণে মায়ে NOC দি দিব এই দুখন এফিডেভিট মই এতিয়া কৰি আনি তাৰপিছত অনলাইন কৰিম আৰু বাকী প্ৰচেছখিনি মই ধুনীয়াকৈ বুজাই দিম কেনেকৈ কৰিব লাগে বহুত ইজি প্ৰচেছ হয় আমি ইমান চিন্তা কৰিবলগীয়া নহয় বহুতে আমি অফিচিয়েলি কামবিলাক ভয় কৰি ঘৰতে বহি থাকোঁ এনেকুৱা নহয় একচুৱেলি যিহেতু ডেইলি ঘূৰা সম্ভৱ নহয় মই ভাবিছোঁ এদিনে গোটেইখিনি কাম কমপ্লিট কৰি ল'ম আৰু মই কোৰ্টৰ পৰা এনেকৈ দুখন এফিডেভিট কৰি ল'লোঁ এখন NOC আৰু এখন লিগেল হেয়াৰ যেহেতু আমি 2 ভাই মানে লিগেল হেয়াৰখন ওলাই লৈছোঁ আৰু মা লগত আছে আৰু মায়ে NOC দিব কাৰণ যিহেতু মাটিখিনি মায়ে আমাৰ 2 ভাইৰ নামত কৰি দিব তো গতিকে এনেকৈ ওলাই ল'লোঁ আৰু চহী মাৰি ল'লোঁ এতিয়া মই যাম অনলাইন দোকানত আৰু আজি অনলাইন কৰি সম্পূৰ্ণ কৰি ল'ম গোটেইখিনি পিছত প্ৰচেছ দেখাই আছোঁ আৰু কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব কিমান পইচা লাগিব একচুৱেলি বহুতে কম লাগে আমি ভয় কৰিহে ঘৰত বহি থাকোঁ গতিকে মই গোটেই প্ৰচেছখিনি দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক ধন্যবাদ আৰু মই আহি পালোঁ অনলাইন দোকান আমাৰ বিলাসীপাৰা চাৰ্কেলৰ অপজিটত অনলাইন দোকানত আহিলোঁ যি নহওক পুৰা অনলাইন প্ৰচেছখিনি মই কৈ দি আছোঁ প্ৰথমতে দেউতাৰ ডেথ চাৰ্টিফিকেটখন লাগিবই আৰু NOC আৰু লিগেল হেয়াৰ মই আনিছোঁৱেই আৰু লগত মা দাদা আৰু মোৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড এতিয়া অনলাইন প্ৰচেছ হ'ব ধুনীয়াকৈ দেউতাৰ পৰা দাদা আৰু মোৰ নামত আহিব আৰু মায়ে NOC দি দিব যে মাৰ নামত মাটিখিনি মানে নালাগে বুলি ঠিক আছে তাৰপিছত কি হ'ব অনলাইন হোৱাৰ পিছত এই প্ৰচেছখিনি একচুৱেলি আমাৰ চাৰ্কেল অফিচত গুচি যাব চাৰ্কেল অফিচত বাকী প্ৰচেছখিনি কমপ্লিট হোৱাৰ পিছত বাছ দাদা আৰু মোৰ নামত হৈ গ'ল আৰু বেলেগ একো কথাই নাই ইয়াতে অতি সহজতে আমি কৰিব পাৰিম কিন্তু ভয় খাই ঘৰত বহি থকাৰ কাৰণে আমাৰ বহুত ক্ষতি হৈ আছে অনলাইন চাৰ্জ 200 টাকাই ল'ব মাত্ৰ এফিডেভিটখিনি কৰাত 2খন এফিডেভিট বেছি যোৱা নাই আমাৰ 500 টাকাতে হৈ গৈছে আৰু এতিয়া অনলাইনত মাত্ৰ 200 টাকা আৰু মাটিৰ খাজনাখিনি দিবই লাগিব এতিয়াতো কৰ্তব্য কাৰণ বছৰত 24 টাকাই খাজনা হয় 1 বিঘা মাটিত তো গতিকে এতিয়া মই অনলাইনখিনি কৰিম আৰু কৰাৰ পিছত গোটেই প্ৰচেছখিনি চাৰ্কেল অফিচত ভিতৰত হৈ যাব আৰু হোৱাৰ পিছত দাদা আৰু মোৰ নামত মাটিখিনি হৈ যাব ধুনীয়াকৈ আৰু এনেকৈ মই অনলাইন কাম চলি আছে ফাৰ্ষ্ট এটা মেছেজ আহিছে OTP দিছোঁ আৰু এনেকৈ অনলাইন কাম চলি আছে আৰু ঘণ্টা সময় পিছতে মই অনলাইন কমপ্লিট হৈ যাব বাকী প্ৰচেছ মই পিছত কৈ আছোঁ একে মই অনলাইন প্ৰচেছ কমপ্লিট আৰু ৰিচিপ্টখন ওলাই আহিব ধন্যবাদ ভাই দাদা আছে ফাইনেলি মোৰ কাম কমপ্লিট হৈ গ'ল একেবাৰে কম খৰচত ধুনীয়া প্ৰচেছ ইজি প্ৰচেছ কাৰণ ৰিচিভ আহিছে মাত্ৰ 10 টকা কিন্তু অনলাইন বহুত কষ্ট কৰিছে এইকাৰণে মোৰ ব্যক্তিগত তৰফৰ পৰা 200 টকা দিব লগা হৈছে বাকী একদম ইজি প্ৰচেছ গোটেইখিনি কথা মই ভিডিঅ'ৰ জৰিয়তে কৈয়ে দিলোঁ আপোনালোকৰ যদি কিবা মাটিৰ কাম থাকে টেনশ্যন নল'ব হাই কাজিয়া কৰাৰ কোনো প্ৰয়োজন নাথাকে ইজিলি জানি বুজি মানে আগবাঢ়ি আহক অফিচত আহক অনলাইন দোকানত আহক জানি বুজি কামখিনি কৰি লওক এনেকৈ আজিৰ ভিডিঅ'টা ইয়াতে ধন্যবাদ শিবুদা আছে শিবুদা মোৰ মানে ম'ম' খাব মন গৈছিল আজি ম'ম' নাখাম
মানে ময়দা আৰু ৰিফাইন পেটৰ কাৰণে ক্ষতিকাৰক তো মই ম'ম' কি দি হয় ময়দা দিয়ে হয় গতিকে আজি নাখাম আৰু ময়দাত আৰ্জিনা দে কি কয় ম'ম' আচ্ছা এতিয়া ক্ষতি কৰে বেছি যেটা টেষ্টি হয় বেছি এতিয়াতো টেষ্টি হোৱা বস্তুটাই বেছি ক্ষতি কৰে তো গতিকে মই আজি নাখাম দে ম'ম'